নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত হনুমন্তৰ লংকা দৰ্শন নামৰ পাঠটিৰ কিছু প্ৰশ্ন উত্তৰ ভিডিঅ' এটাত আলোচনা কৰিছিলোঁ। এই ভিডিঅ'টোত বাকী ৰৈ যোৱা কুৱেশ্যন আনচাৰসমূহ আমি ডিছকাছ কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু যদিহে ইয়াৰ প্ৰথম পাৰ্টটো তোমালোকে চাব বিচৰা তেন্তে প্লেলিষ্ট বনাই থোৱা আছে, তোমালোকে চাই ল'ব পাৰিবা। বলাচোন তেতিয়াহ'লে এতিয়া আমি কুৱেশ্যন এনচাৰসমূহ ডিছকাছ কৰোঁ। আজিৰ আলোচনা কৰিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে 6 নম্বৰ কুৱেশ্যন আৰু সেইটো হৈছে হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধাৰণ কৰাৰ কাৰণ কি আছিল? আৰু আনচাৰটো তোমালোকে লিখিবা হনুমন্তই বিৰাল অৰ্থাৎ মেকুৰীৰ ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। তাৰ পিছৰ পেৰেগ্ৰাফ কৰি লিখিবা তোমালোকে হনুমন্তই যদি তেওঁৰ প্ৰকাণ্ড শৰীৰেৰে লংকাত প্ৰৱেশ কৰে তেন্তে ৰাক্ষসবিলাকে তেওঁক ধৰি বান্ধি ঘৰে ঘৰে লৈ ফুৰাব বুলি ভাবিছিল। সেইকাৰণে তেওঁ নিজৰ মায়াবিদ্যাৰে মেকুৰীৰ ৰূপ ধাৰণ কৰিছিল যাতে তেওঁক কোনেও বানৰ বুলি চিনি নাপায়। ঠিক আছে, তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো তোমালোকৰ আছে হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া। আৰু উত্তৰটো লিখিবা সীতাৰ সন্ধানত হনুমন্তই এটা মেকুৰীৰ ৰূপ ধৰি গধূলি সময়ত লংকা নগৰীত প্ৰৱেশ কৰে। তেওঁ দেৱালৰ ওপৰেৰে বগাই গৈ লংকা নগৰীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ধৰিলে। তেওঁৰ মতে লংকা নগৰী যেন দ্বিতীয় অমৰাৱতীহে। ত্ৰিলোকৰ শিল্পী বিশ্বকৰ্মাই যেন ইয়াক অনেক প্ৰচেষ্টাৰে এনে অপূৰ্ব সুন্দৰ ৰূপত গঢ়ি তুলিছে। নগৰৰ চাৰিওফালে সোণৰ গড়েৰে আৱৰি যেন ইয়াক সুৰক্ষিত কৰি ৰাখিছে। অনেক যোজন বাট সোণ মণি মুকুটৰে উজলি আছিল। ইয়াৰ বহল চাৰিসীমা বিভিন্ন যন্ত্ৰপাতিৰে নিৰ্মিত অসংখ্য দুৰ্গৰে আৱৰি আছিল। এই দুৰ্গবোৰ পাৰ হোৱাটো সাধাৰণ মানুহটো বাদেই দেৱতা আৰু অসুৰৰ বাবেও ই সম্ভৱপৰ নহয়। সেয়েহে গধূলি সময়ত দেখা পোৱা লংকা নগৰী হনুমন্তৰ অতি দুৰ্গম ঠাই যেন লাগিছিল। ঠিক আছে, এতিয়া 8 নম্বৰ কুৱেশ্যনটো সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আহিছিল? আৰু উত্তৰটো লিখা হৈছে চাৰিওফালে সোণৰ দেৱালেৰে আৱৰা সুৰক্ষিত লংকা দেখি হনুমন্তৰ ধাৰণা হৈছিল যে ই অতি দুৰ্গম ঠাই। সাধাৰণ মানুহটো বাদেই দেৱতা আৰু অসুৰেও ইয়াত প্ৰৱেশ কৰাটো সম্ভৱ নহয়। সেয়েহে হনুমন্তৰ মনত চিন্তা উপজিছে যে অংগদ, সুগ্ৰীৱ, নীল আৰু তেওঁ নিজেই সমুদ্ৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰিব পাৰিলেও আন বানৰ সেনাৰ পক্ষে শ শ যোজন পথ পাৰ হৈ লংকাত প্ৰৱেশ কৰাটো সম্ভৱ নহ'ব। আনকি শ্ৰীৰামচন্দ্ৰইও যে তাত প্ৰৱেশ কৰিব পাৰিব সেই কথাটো লৈও হনুমন্তৰ মনত চিন্তাৰ উদয় হৈছিল। গতিকে হনুমন্তই যি উদ্দেশ্য লৈ লংকাত প্ৰৱেশ কৰিব বিচাৰিছিল সেই উদ্দেশ্য পূৰণ কৰাটো যেন তেওঁৰ পক্ষে টান হৈ পৰিব, সেই লৈ তেওঁ মহাচিন্তাত পৰিছিল। আৰু এইখিনিয়ে আছিল আনচাৰটো। এতিয়া 9 নম্বৰ কুৱেশ্যনটো সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল? আৰু আনচাৰটো সীতাৰ সন্ধানত লংকা সাগৰ পাৰ হৈ হনুমন্তই সুবেল শৃংগত উপস্থিত হৈছিল। সেই শৃংগত বহি তেওঁ লংকা নগৰীত কেনেকৈ প্ৰৱেশ কৰিব সেই কথা ভাবি আছিল। তেওঁ ভাবিছিল যে ইমান দূৰ সাগৰ অতিক্ৰম কৰি সুস্থ শৰীৰে সুবেল আহি পাইছে যেতিয়া তেওঁ আৰু অলপ আগুৱাই লংকালৈ যাবও পাৰিব। কৌটি যোজন বাট অতিক্ৰম কৰাৰ সাহস তেওঁৰ আছে। যিহেতু সাগৰ পাৰ হওঁতে তেওঁ মনলৈ কোনো ধৰণৰ ভয় শংকা অহা নাছিল, গতিকে এইখিনি বাট যাব নোৱাৰিম বুলি ক'বলৈ তেওঁৰ লাজ লাগে। সেয়েহে তেওঁ সুবেলত বহি লংকা নগৰীলৈ চাই সিদ্ধান্ত লৈছিল যে যিকোনো উপায়ে তেওঁ ৰামৰ আজ্ঞা পালন কৰি সীতাৰ সম্ভেদ উলিওৱাৰ চেষ্টা কৰিব। ঠিক আছে, 10 নম্বৰ কুৱেশ্যনটো আছে তোমালোকৰ হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। আৰু আনচাৰটো লিখিবা হনুমন্তৰ লংকা দৰ্শন কাব্যাংশটো মাধৱ কন্দলীৰ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ অন্তৰ্গত। ইয়াত কবিয়ে মূল বিষয়বস্তু চমু ৰূপত উপস্থাপন কৰিছে। কাব্যাংশটোত সীতাৰ অন্বেষণত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ সুবেল শৃংগত অৱতৰণ কৰা আৰু সেই শৃংগৰ পৰা দৃষ্টিগোচৰ হোৱা লংকা নগৰীৰ কিছু মনোমোহা দৃশ্যৰ বিৱৰণেই হ'ল ইয়াৰ মূল বিষয়বস্তু।
হনুমন্তই সুবেল শৃংগৰ পৰা লংকাৰ মনোমোহা সৌন্দৰ্য দেখি মুগ্ধ হৈ গৈছে। কিন্তু সেই দৃশ্য উপভোগ কৰি থাকোঁতেই বেলি অস্ত যাবলৈ ধৰে। তেতিয়া হনুমন্তই দিনৰ ভাগতে লংকাখন ভালদৰে চাই চিতি লোৱাৰ বাবে সূৰ্য দেৱতাক হাতযোৰ কৰি আৰু কিছু সময় ৰ'বলৈ অনুৰোধ জনায়। সূৰ্য দেৱতায়ো ৰামভক্ত হনুমানৰ প্ৰাৰ্থনা শুনি কিছু সময় ৰৈ দিয়ে। বেলিৰ পোহৰত সুবেলৰ পৰা নামি নগৰৰ পিনে যাওঁতে তেওঁ নানান ধৰণৰ ফল ফুলৰ গছেৰে জাতিষ্কাৰ হৈ থকা লংকাৰ বননি দেখিছিল। জলাশয়বোৰত পদুম ফুল ফুলি আছে আৰু তাত ভমৰাবোৰে মৌ চুহি আনন্দত নাচি বাগি আছে। ইয়াৰ বাহিৰেও চৰাই চিৰিকটিবোৰৰ মধুৰ মাতে লংকা নগৰীৰ ৰজনজনাই আছে। এনেদৰে লংকাৰ চাৰিওফালৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ অন্তত গধূলি সময়ত তেওঁ নগৰৰ ভিতৰত প্ৰৱেশ কৰিবৰ বাবে তেওঁ বিশাল শৰীৰটো এটা মেকুৰীৰ ৰূপলৈ পৰিৱৰ্তন কৰে যাতে ৰাক্ষসবিলাকে তেওঁক চিনি নাপায়। তেওঁ দেৱালয়ৰ ওপৰেৰে লংকা নগৰীখন স্বৰ্গৰ অমৰাৱতী যেন দেখিলে, যাক বিশ্বকৰ্মাই নানা প্ৰচেষ্টাৰে নিৰ্মাণ কৰিছে। চাৰিওফাল সোণৰ দেৱালে বেৰি থকা লংকা নগৰীৰ অনেক যোজন পথ সোণ মণি মুকুতাৰে জিলিকি আছে। ইয়াৰ চাৰিওফালে নানা যন্ত্ৰপাতিৰে তৈয়াৰী দুৰ্গবোৰ দেৱতা অসুৰেও পাৰ হোৱাটো সম্ভৱ নহয়। তেনে ক্ষেত্ৰত সাধাৰণ বান্দৰবিলাকে কেনেকৈ সীতাক উদ্ধাৰৰ বাবে লংকাত প্ৰৱেশ কৰিব, সেই কথা লৈ হনুমন্তৰ মনত চিন্তাৰ উদ্ৰেক ঘটিছে। এইখিনিয়ে। এতিয়া আছে ভাৱ বিষয়ক কুৱেশ্যন। 11 নম্বৰত দিয়া আছে তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা। কণ্টকী হৈছে কাঁইটীয়া গছ। তাৰপিছত আছে ছাটিয়াল ছটিয়না গছ। তহিতে তাত। দেখিলন্ত দেখিলে। 12 নম্বৰত দিয়া আছে সমাৰ্থক শব্দ। গগন আকাশ, বিৰাল মেকুৰী, গড় দুৰ্গ, সমুদ্ৰ সাগৰ, পৱন বায়ু। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। ভিডিঅ'টো ভাল পালে তোমালোকে লাইক কৰিবা, কমেণ্ট কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'সমূহ আনলৈকে শ্বেয়াৰ কৰিবা। ধন্যবাদ।